সাবস্ক্ৰাইব কৰক একুইট মাইণ্ড চেনেলটোক আৰু বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব। নমস্কাৰ বন্ধুসকল, মই ৰুবুল শইকীয়া আৰু আজি আপোনালোকৰ কাৰণে লৈ আনিছোঁ গণিতৰ সাঁথৰ ছেকেণ্ড পাৰ্ট। বন্ধুসকল, যদি আপোনালোকে ইয়াৰ আগৰ পাৰ্টটো দেখা নাই তেন্তে এই আই বটনটোত ক্লিক কৰি চাই ল'ব পাৰিব। বন্ধুসকল, আমি গণিতৰ সাঁথৰবোৰক কুট প্ৰশ্ন বুলিও ক'ব পাৰোঁ। গতিকে আজি চাওঁচোন আপোনালোকক মই কি কুট প্ৰশ্ন দিওঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আশা কৰিছোঁ আপুনি ভাল পাব। ঠিক আছে, তেন্তে এতিয়া ভিডিঅ'টো চাওঁ আহক। বন্ধুসকল, প্ৰথম কুট প্ৰশ্ন অৰ্থাৎ গণিতৰ সাঁথৰটো আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। কুট প্ৰশ্ন 1। যদি 2 মিটাৰ দীঘল আৰু 2 মিটাৰ বহল এডোখৰ কাপোৰৰ দাম 40 টকা হ'লে 1 মিটাৰ দীঘল আৰু 1 মিটাৰ বহল এটুকুৰা কাপোৰৰ দাম কিমান হ'ব? আপোনালোকৰ হাতত 10 ছেকেণ্ড আছে। বন্ধুসকল, মই এনচাৰ দিয়াৰ আগতীয়াকৈ আপুনি এনচাৰটো কমেণ্ট কৰক। বন্ধুসকল, এই প্ৰশ্নটোৰ এনচাৰ হ'ল 10 টকা। হয় বন্ধুসকল, আপোনালোকে এই ফটোখন চালেই ধৰিব পাৰিব। বন্ধুসকল, 2 নম্বৰ কুট প্ৰশ্ন আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। প্ৰশ্নটো হৈছে 5জনী ছাগলীয়ে 5 মিনিটত 5টা আপেল খালে 10জনী ছাগলীয়ে 10 মিনিটত কিমানটা আপেল খাব? আপোনালোকৰ হাতত 10 ছেকেণ্ড আছে, ভাবক। বন্ধুসকল, এই প্ৰশ্নটোৰ এনচাৰ হ'ল 20টা আপেল। হয় বন্ধুসকল, 20টা আপেল হ'ব, কাৰণ এজনী ছাগলীয়ে 5 মিনিটত এটা আপেল খালে 10 মিনিটত 2টা আপেল খাব। হয়নে বন্ধুসকল? তেনেকুৱা 10জনী ছাগলীয়ে 10 মিনিটত 2টাকৈ 20টা আপেল খাব। কথাটো ধৰিব পাৰিছে নহয় বন্ধুসকল? আৰু যদি আপুনি ধৰিব পৰা নাই তেন্তে মোক কমেণ্ট কৰি জনাব, মই আপোনাৰ এনচাৰ দিবলৈ চেষ্টা কৰিম। বন্ধুসকল, 3 নম্বৰ কুট প্ৰশ্নটো অলপ ইণ্টাৰেষ্টিং হয়। ভালকৈ শুনিব আৰু ভালদৰে এনচাৰ দিব চেষ্টা কৰিব। প্ৰশ্নটো হৈছে, ৰামৰ ঘৰত এবাৰ আলহী আহিল আৰু সেই আলহীসকলে সিহঁতৰ ঘৰত ৰাতি থাকিবলৈ সিদ্ধান্ত কৰিলে। সিহঁত ৰাতি শুওঁতে 2টাকৈ শুলে এখন বিচনা থাকি যায়, অৰ্থাৎ খালী হৈ থাকে। আৰু যদি সিহঁতে ছিংগুলকৈ শুৱে অৰ্থাৎ অকলশৰীয়াকৈ শুৱে তেন্তে এখন বিচনাৰ প্ৰয়োজন হয়। এতিয়া আপোনালোকে ক'ব লাগে যে ৰামৰ ঘৰলৈ কেইজন আলহী আহিছিল আৰু সেই ৰামৰ ঘৰত কেইখন বিচনা আছিল? আপোনালোকৰ হাতত 10 ছেকেণ্ড সময় আছে। যদি আপুনি টাইমটো কম পাইছে তেন্তে ভিডিঅ'টো প'জ কৰিও ভাবিব পাৰে। বন্ধুসকল, এই প্ৰশ্নটোৰ উত্তৰ হৈছে 4জন আলহী আৰু 3খন বিচনা। বন্ধুসকল, 4 নম্বৰ কুট প্ৰশ্নটো আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। প্ৰশ্নটো ভালদৰে শুনিব, তেতিয়াহে বুজি পাব। প্ৰশ্নটো হৈছে, এখন ছাগলী আৰু কুকুৰা ফাৰ্মত ছাগলী আৰু কুকুৰাৰ ভৰিৰ আৰু চকুৰ সংখ্যা ক্ৰমে 100টা আৰু 72টা হ'লে সেই ফাৰ্মখনত ছাগলী আৰু কুকুৰাৰ সংখ্যা কিমান হ'ব? আপোনালোকৰ হাতত 10 ছেকেণ্ড সময় আছে। যদি এই 10 ছেকেণ্ডৰ ভিতৰত আপুনি ভাবিব অসুবিধা পায় তেন্তে ভিডিঅ'টো প'জ কৰিও ল'ব পাৰিব। ঠিক আছে বন্ধুসকল? বন্ধুসকল, এই প্ৰশ্নটোৰ উত্তৰ হৈছে 14জনী ছাগলী আৰু 22টা কুকুৰা। বন্ধুসকল, 5 নম্বৰ কুট প্ৰশ্নটো আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। প্ৰশ্নটো হৈছে, কোন দুটা অংক গুণ কৰিলে ফলাফল 5 পোৱা যায়?
আপোনালোকৰ হাতত 10 ছেকেণ্ড সময় আছে এই প্ৰশ্নটো আপুনি 5 ছেকেণ্ডৰ ভিতৰতে উলিয়াব পাৰিব লাগে গতিকে আপোনাক মই 10 ছেকেণ্ড সময় দিছো এনসাৰটো ভাবি উলিয়াওক বন্ধুসকল এই প্ৰশ্নটোৰ উত্তৰ হৈছে 5 আৰু 1 ঠিক আছে বন্ধুসকল যদি আপোনালোকে এই ভিডিওটো চাই ভাল পালে তেন্তে লাইক কৰিব আৰু মোক কমেন্টত জনাব যদি আপুনি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি লব মই আপোনালোকৰ কাৰণে এনেকুৱা ধৰণৰ ভিডিও সদায় লৈ আনি থাকিম এতিয়া বাই বাই নমস্কাৰ জয় আই অসম